হেল্ল' এভৰিৱান, এইবাৰ পূজাতো উকা পাৰ হৈ গ'ল। তথাপিতো দশমীৰ দিনা আমাৰ টিহুত আটাইতকৈ স্পেচিয়েল চেলিব্ৰেশ্যন ক'ব গ'লে এই ৰাৱণ দহনটো খুব বেছি স্পেচিয়েল সকলোৰে কাৰণে। ক'ৰ পৰা মানুহ আহি ইয়াত গোট হয় মানে ক'ব নোৱাৰি। ৰাৱণ দহনত অইনবাৰ যিমান মানুহ হয় তাত খোজ দিবৰ কাৰণে জেগাই নাথাকে। অইনবাৰতকৈ এইবাৰতো বহুত বেছি মানুহৰ সংখ্যা কম আৰু ফটকা পাতিও বেছি ফুটাব দিয়া নাই আৰু সেই ঠাইখিনিত জুবিনদাৰে গান বজি আছে। একেবাৰে সেমেকা পৰিৱেশটো আৰু যদিও মানুহ আছে অলপ চলপ আৰু সেই গতিকে আমি শেষ মূৰলৈকে নাথাকি বেলচৰৰ ফালে আহিলোঁ। বেলচৰতো অইনদিনা আহিব নোৱাৰি, যিটোৱে মানুহৰ ভিৰ হয়। মই আচলতে মানুহৰ ভিৰ সহ্য কৰিব নোৱাৰোঁ, সেই গতিকে দশমীৰ দিনাই চাব আহিলোঁ। আৰু ইয়াতে লাইটিং খুব ধুনীয়া কৰিছে। শুনিব পাইছোঁ লাইটিঙত বহুতখিনি খৰচ পৰিছে, মোটামুটি 60 লাখ মান টকা। আৰু অলপমান বাণিজ্য মেলাৰ ফালে গৈ আমি খাই লৈ ঘূৰা ঘূৰি হৈছোঁ। আৰু পূজা এইবাৰ এনেকৈ পাৰ কৰিলোঁ। আপোনালোকেও জনাব কেনেকৈ পাৰ কৰিলে।